নমস্কাৰ বন্ধু বান্ধৱীসকল পুনৰবাৰ এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। বন্ধু বান্ধৱীসকল আজিৰ এই ভিডিঅ'টোত মই কথা পাতিম আপোনালোকে এখন লাৰ্ণাৰ লাইসেন্স ঘৰতে বহি পেলাই মানে দ্বিতীয় অফিচলৈ অহা যোৱা নকৰাকৈ কেনেকৈ বনাব পাৰিব। লগতে বন্ধু বান্ধৱীসকল আপুনি যদি এইটো বিষয়ে গম পাইছে তেন্তে আপোনালোকে এই ভিডিঅ'টোত গম পাব যে আপোনালোকে কোনকেইটা ভুল নকৰিলে আপুনি এপ্লাই কৰোঁতে সহজ হ'ব আৰু আপোনালোকে এপ্লাই কৰিবে কিমান ধৰণৰ ফিজ দিব লাগিব আৰু সেই ফিজটো কেনেকৈ পেমেন্ট কৰিব। বন্ধু বান্ধৱীসকল আহক তেন্তে আজিৰ এই ভিডিঅ'টো আৰম্ভ কৰোঁ। বন্ধুসকল আপোনালোকৰ বহুতেই নাজানিব পাৰে যে ড্ৰাইভিং লাইসেন্স আৰু লাৰ্ণাৰ লাইসেন্সৰ পাৰ্থক্য কি। বন্ধুসকল ড্ৰাইভিং লাইসেন্স এনেকুৱা এখন লাইসেন্স যিখন আপোনালোকক এটা লং টাৰ্মৰ বাবে দিয়ে, অৰ্থাৎ আপোনালোকে যদি সৰুতে উলিয়ায় তেতিয়া আপোনালোকক 10 বছৰ 15 বছৰ ইমানটো ভেলিডিটি দিয়ে, মানে 18 বছৰ মানত। আৰু যদি আপোনালোকে ডাঙৰ হৈ যায় অৰ্থাৎ আপোনালোকৰ বয়স বেছি হৈ যায় 60 প্লাস হৈ যায় বা 50 প্লাস হৈ যায় তেতিয়া আপোনালোকক 5 ইয়াৰৰ এটা টাইম দিয়ে। 5 ইয়াৰৰ পিছত আপোনালোকে ৰিনিউ কৰিব লাগিব। আৰু আপোনালোকে যোনখন লাৰ্ণাৰ লাইসেন্স আছে লাৰ্ণাৰ লাইসেন্সখন আপুনি ড্ৰাইভিং লাইসেন্স বনোৱাৰ আগত লাৰ্ণাৰ লাইসেন্সটো বনাব লাগিব। আগতে এটা সিস্টেম আছিল যে আপোনালোকে কোনো ধৰণৰ লাৰ্ণাৰ লাইসেন্স বনাব নালাগে, ডাইৰেক্ট আপুনি দ্বিতীয় যাওক আৰু তাত আপোনালোকক ডাইৰেক্ট ড্ৰাইভিং লাইসেন্স দি দিয়ে। কিন্তু আজিকালি আগৰ সিস্টেম নাই, যাৰ বাবে আপোনালোকে প্ৰথমতে এখন লাৰ্ণাৰ লাইসেন্স এপ্লাই কৰিব লাগিব। লাৰ্ণাৰ লাইসেন্সখন উলিয়াব লাগিব। লাইসেন্সখন উলিওৱাৰ পিছত 6 মাহৰ ভিতৰত আপোনালোকে ড্ৰাইভিং লাইসেন্সৰ বাবে এপ্লাই কৰিব পাৰিব। বান্ধৱীসকল আপোনালোকে লাৰ্ণাৰ লাইসেন্সৰ বিষয়ে আগত জানিছিলে নাই কমেন্ট কৰিব। বন্ধুসকল আপোনালোকে এপ্লাই কৰিবলৈ বিশেষভাৱে মোবাইলতো এপ্লাই কৰিব পাৰিব, কিন্তু যোনটো এক্সাম আছে সেইটো এক্সাম দিবলৈ হলে আপুনি ল্যাপটপ বা কম্পিউটাৰৰ লগত বহিব লাগিব, তেতিয়া আপোনালোকে এক্সামটো দিব পাৰিব। বন্ধুসকল এপ্লাই কৰিবলৈ আপোনালোকৰ ওচৰত যদি ল্যাপটপ এটা নাই তেন্তে আপোনালোকে মোবাইলত এপ্লাই কৰক আৰু এপ্লাই কৰি পেলাই আপুনি যিকোনো এটা কেফে চেণ্টাৰত গৈ পেলাই আপোনালোকে যোনটো এক্সাম আছে সেইটো দিয়ক, বা আপোনালোকে গোটেই যোনটো প্ৰসেস আছে এপ্লাই প্ৰসেসটো তাৰ বাবে আপোনালোকে কেফে চেণ্টাৰত যাওক। বন্ধুসকল ইয়াত আপোনালোকে এতিয়া কি ডকুমেন্ট লাগিব। বন্ধুসকল আপোনালোকে যোনটো EKYC সিস্টেম আছে এই EKYC সিস্টেমৰ বাবে মাত্ৰ আপোনালোকক আধাৰ কাৰ্ড দিলেই হৈ যাব, কাৰণ আধাৰ কাৰ্ডত আপোনালোকৰ যোনটো এড্ৰেছ সব থাকে, তাৰ লগতে আপোনালোকে এটা ডকুমেন্ট দিব লাগে, সেইটো হ'ল আপোনাৰ সিগনেচাৰটো। আৰু যোনটো ফটোগ্ৰাফ আছে সেই ফটোগ্ৰাফটো আপোনালোকে আধাৰত যোনটো ফটোগ্ৰাফ আছে সেইটো বা লৈ মাত্ৰ আপোনালোকে যোনটো সিগনেচাৰ আছে সেইটো এড কৰিলে হয়। সেইটো যেতিয়া আপোনালোকে এপ্লাই কৰিব তেতিয়া এড কৰিব পাৰিব। অকল এতিয়া কথা আহিলে যোনটো এপ্লাই আছে তাত আপোনালোকক কিমান ধৰণে খৰচ হ'ব। বন্ধু বান্ধৱীসকল ইয়াত খৰচ একেবাৰে কম হয়, একদম নগণ্য বুলি ক'ব পাৰিম, কাৰণ আপোনালোকৰ ইয়াত যদি আপুনি এটা এপ্লাই কৰে মানে এখন লাইসেন্স, অৰ্থাৎ আপোনালোকে যদি বাইক চলোৱাৰ অৰ্থাৎ মটৰচাইকেল উইথ গিয়াৰ এপ্লাই কৰে তেতিয়া আপোনালোকে 150 টকা দিব লাগিব। লগত 50 रुपीज আপোনালোকে যোনটো LL টেষ্ট অৰ্থাৎ লাৰ্ণাৰ লাইসেন্স টেষ্ট আছে সেই টেষ্টটোত আপোনালোকে দিব লাগিব, অৰ্থাৎ টোটেল আপোনালোকে 200 रुपीज দিব লাগিব। যদি আপোনালোকে LMV লগত মানে আপোনালোকে যোনটো কাৰ চাৰ সেইখনৰ কাৰণে যদি এপ্লাই কৰে তেন্তে আপোনালোকে মটৰচাইকেল অৰ্থাৎ মটৰচাইকেল উইথ গিয়াৰ এই দুটা বস্তুৰ কাৰণে যদি এপ্লাই কৰে তেতিয়া প্ৰতিটোৰ বাবে 150 কে 300 টকা আৰু LL টেষ্টৰ বাবে 50 रुपीज অৰ্থাৎ 350 रुपीज পে কৰিব লাগিব। যদি আপোনালোকৰ ল্যাপটপ আছে একদম ভাল কথা, আৰু কোনো ধৰণৰ খৰচ নহয়, এই 350 তে আপুনি নিজে কৰি ল'ব পাৰিব। বন্ধুসকল এতিয়া যদি আপোনালোকে কেফে চেণ্টাৰত যায়, কেফে চেণ্টাৰত আপোনালোকক কিমান ল'ব, খুব বেছি 150 টকা ল'ব, অতি বেছি। আৰু এই 150 টকাতে আপোনালোকে যোনটো এপ্লাই আছে সেইটো এপ্লাই কৰিব পাৰিব আৰু আপুনি যোনখন লাৰ্ণাৰ লাইসেন্স আছে পাই যাব পাৰিব। বন্ধুসকল আপোনালোকে যদি এপ্লাই কৰোতে কিবা ধৰণৰ অসুবিধা পায় বা কিবা ভুল যেন লাগে তেতিয়া আপোনালোকে কমেন্ট কৰিব, মই আপোনালোকক ৰিপ্লাই দিবলৈ চেষ্টা কৰিম, বা আপোনালোকক এটা নতুন ভিডিঅ' যোগেদি সকলোখিনি কমেন্ট মিলাই পেলাই এটা নতুন ভিডিঅ' দি পেলাই আপোনালোকক ক'বলৈ চেষ্টা কৰিম। গতিকে বন্ধু বান্ধৱীসকল আজিৰ যদি ভিডিঅ'টো চাই পেলাই আপোনালোকে লাইক পালে তেন্তে লাইক কৰিব আৰু চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। বন্ধু বান্ধৱীসকল আপোনালোকে যদি লাৰ্ণাৰ লাইসেন্সৰ বাবে এপ্লাই কৰে তেন্তে আপোনালোকে পৰিবহন নামৰ এটা পোৰ্টেল আছে, সেই পোৰ্টেলটোত আপোনালোকে যাব পাৰিব আৰু সেই পৰিবহন পোৰ্টেলটোত আপোনালোকে এপ্লাই কৰিব পাৰিব। বন্ধুসকল আপোনালোকে যদি এপ্লাই ফুল প্ৰসেস কেনেকৈ কৰিব লাগে তাৰ ভিডিঅ' বিচাৰে তেন্তে আপোনালোকে কমেন্ট কৰিব, মই আপোনালোকক এটা ভিডিঅ' দি পেলাই জনাই দিব বিচাৰিম। বন্ধুসকল আপোনালোকে জানে নে নাজানো, কিন্তু অসমত এই যোনটো প্ৰসেস আছে এইটো ষ্টাৰ্ট দিয়া আজি 1 উইক হৈছে আৰু 1 উইকৰ ভিতৰত 7000তকৈ বেছি লাৰ্ণাৰ লাইসেন্স পালে, অৰ্থাৎ লাৰ্ণাৰ লাইসেন্স পাবলৈ সক্ষম হ'ল। গতিকে আপোনালোকে এপ্লাই কৰোতে
যোনটো ছফ্টৱেৰ আছে এইটো যথেষ্ট আপোনালোকৰ ক্ৰেছ হ'ব পাৰে সেইবাবে আপোনালোকে অলপ দিন পিছতো এপ্লাই কৰিব পাৰে অৰ্থাৎ ৰৈ দিব পাৰে যিহেতু এতিয়া ক্ৰেছ হোৱাৰ ভয় আছে অলপ খেলি মেলি হৈ যাব পাৰে গতিকে আপোনালোকে কেইদিনমান ৰৈও দিব পাৰে বা আপোনালোকে এতিয়াও এপ্লাই কৰিব পাৰে মই মাত্ৰ আপোনালোকে এইটো আপোনালোকক এডভাইচ এটা দিছোঁ যে যদি ইমান ৰৈ পেলাই আপোনালোকে যদি এপ্লাই কৰে তেতিয়া আপোনালোকৰ কোনো ধৰণৰ অসুবিধা নহয় বন্ধুসকল আজিলৈ ভিডিঅ'টো ইমানেই আছিল চাই ভাল পাইছে যদি লাইক কৰিবলৈ নাপাহৰিব ধন্যবাদ